স্বাগতম বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'ত আমি আপোনালোকক আমাৰ যি ক্লাছ 10ৰ যি ৰিভিজন চেপ্টাৰ আছে সেই ৰিভিজনৰ R1, R2, R3, R4 আৰু R5ৰ পৰা আমি কেইটামান ভেৰি ইম্পৰ্টেণ্ট MCQ উলিয়াইছোঁ আপোনালোকৰ বাবে। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। তো বলক আমি বেছি পলম নকৰি আমাৰ মেইন ভিডিঅ'লৈ যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। ইয়াৰ চাৰিটা অপশ্যন দিয়া হৈছে A 441, B 572, C 576, D 729 আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন B 572। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে -3/2 হোল স্কোৱাৰৰ মান কিমান। অপশ্যন এ দিয়া হৈছে -12/8, অপশ্যন বি -81/16, আমাৰ চি নম্বৰত দিয়া হৈছে 12/8 আৰু ডি নম্বৰত 81/16। তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি 81/16। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সংখ্যা অপৰিমেয়। এনেকুৱা প্ৰশ্ন আপোনালোকক আহিব বন্ধুসকল, ছাত্ৰ ছাত্ৰীসকল। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সংখ্যা অপৰিমেয়। এনেকুৱা প্ৰশ্নবিলাক পৰীক্ষাত আহি থাকে, প্ৰায়শই পৰীক্ষাত। তো ছাত্ৰ ছাত্ৰীসকল অলপ আপোনালোকে ধ্যান দিব এনেকুৱা প্ৰশ্নত। এনেকুৱা প্ৰশ্ন সঁচাকৈ বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত অপশ্যন এ দিয়া হৈছে 0.1428 ছামথিং, তাৰপিছত অপশ্যন বি দিয়া হৈছে পাই, অপশ্যন চি দিয়া হৈছে 7/22 আৰু অপশ্যন ডি দিয়া হৈছে 11/√4 আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি পাই। তো আৰু এটা প্ৰশ্ন, সেনেকুৱাই প্ৰশ্ন অলপ বেলেগ ধৰণৰ। আগতটো আমি পাইছিলোঁ তলৰ কোনটো অপৰিমেয় সংখ্যা আৰু এইবাৰ দিয়া হৈছে তলৰ কোনটো পৰিমেয় সংখ্যা। ইয়াত অপশ্যন এ দিয়া হৈছে √3/√2, অপশ্যন বি দিয়া হৈছে পাই/√2, অপশ্যন চি দিয়া হৈছে √6/√5 আৰু অপশ্যন ডি দিয়া হৈছে √27/√3 আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে √27/√3। এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো হৈছে, এইটো ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। √2025 = 45 হয় যদি, তেন্তে √20.25ৰ মান কিমান হ'ব। অপশ্যন এ দিয়া হৈছে 65, অপশ্যন বি দিয়া হৈছে 45, অপশ্যন চি দিয়া হৈছে 4.5 আৰু অপশ্যন ডি দিয়া হৈছে 0.45 আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি 4.5। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব অপশ্যন এ √m, অপশ্যন বি 3√m, অপশ্যন চি m³ আৰু অপশ্যন ডি m²। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি m³। আমি আটাইবোৰ প্ৰশ্ন আপোনালোকক এক্সপ্লেইন নকৰোঁ, কিয়নো এক্সপ্লেইন কৰিবলৈ অলপ সময় লাগিব আৰু ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। চ' এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আপোনালোকক পইণ্ট টু দ্য এনচাৰ দিয়া। তো আপোনালোকে এইবিলাক অলপ ঘৰত অংক কৰিলে আপোনালোকে এইবিলাক ছল্ভ কৰিব পাৰিব। যিসকলৰ গণিতত অলপ পাকৈত নহয় তেওঁলোক এইবিলাক অলপ ভালদৰে চাই যাব। এনেকৈ প্ৰশ্ন আহিব পৰীক্ষাত এইবেলি 2023ত। তো আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে 3√8 + 3√27 + 3√64ৰ মান কিমান হ'ব। তো ইয়াত অপশ্যন এ দিয়া হৈছে 6, অপশ্যন বি 7, অপশ্যন চি 8 আৰু অপশ্যন ডি 9 আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি 9। আমাৰ পৰৱৰ্তী আৰু 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো একক স্থানত 1 বহিব। তলৰ কোনটো একক স্থানত 1 বহিব। ইয়াত দিয়া হৈছে 19 স্কোয়াৰ, অপশ্যন বি দিয়া হৈছে 34 স্কোয়াৰ, অপশ্যন চি দিয়া হৈছে 18 স্কোয়াৰ আৰু অপশ্যন ডি দিয়া হৈছে 20 স্কোয়াৰ। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ 19 স্কোয়াৰ। আমাৰ পৰৱৰ্তী প্ৰশ্ন 9ম প্ৰশ্নটো হৈছে 0.3ৰ ঘনফল কিমান। ইয়াত অপশ্যন এ দিয়া হৈছে 0.027, অপশ্যন বি দিয়া হৈছে 0.27, অপশ্যন চি দিয়া হৈছে 2.7 আৰু অপশ্যন ডি দিয়া হৈছে 0.0027। সঠিক উত্তৰটো হৈছে
অপশন এ 0.027। আমার পরবর্তী আর অন্তিম প্রশ্নটা হয়েছে 3√1000 মান কিমান। ইয়াত অপশন এ দিয়া হয়েছে 30, অপশন বি 100, অপশন সি 10 আর অপশন ডি 1000। আর ইয়ার সঠিক উত্তরটা হয়েছে অপশন সি 10। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱাই আপোনালোকে ইম্পৰ্টেণ্ট মেট্ৰিকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পাবলৈ আমাৰ একে সমাধান চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি এটা কমেণ্ট কৰিবলৈ নেপাহৰিব। আহি আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে পঢ়ি থাকক আৰু ভৱিষ্যতত এটা ডাঙৰ মানুহ হওক। তাই সেইটোৱে আশা কৰি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।